Hi friends, কি খবৰ মই আয়ুষ আপোনালোকে চাই আছে MLD Creation ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো যোৱাটো খণ্ডত ৰিয়া মিকুৰ ওচৰলৈ গৈছিল আৰু কেনেকুৱা লাগিছে ইয়াত মাক বাপেকৰ পৰা আতৰি অকলে যে ইয়াত পৰি আছো তোৰ অনুভৱ কেনেকুৱা তই এদিন মোক বুৰ্বক বুলি কৈছিলি নহয় এতিয়া গম পাবি আচল বুৰ্বক কোন তহত সকলোবোৰ এটা বুৰ্বক মোৰ ভয়ত কপি থকা এটা প্ৰাণী ঘৰত সকলোবোৰ পাগল হৈ আছে মিকু ক'ত গ'ল আৰু সকলোৱে গম পাইছে যে মই তোক নোখোৱা কৰিছো আৰু মইতো থাকি যাম তইহে নোখোৱা হবি বুলি কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত অৰ্ণৱে মিকুক বিচাৰি ঘৰলৈ যাব আৰু তেতিয়া দেৱজনে মিকুৰ কিবা খবৰ পালেনে বুলি অৰ্ণৱক সুধিব আৰু তেতিয়া অৰ্ণৱে একো খবৰেই পোৱা নাই আজি ৰিয়াৰ ঘৰলৈ গৈছিল আৰু মাকক হকিয়াই দি থৈ আহিছো বুলি ক'ব আৰু তেতিয়া দেৱজনে আপুনিতো পুলিচৰ ওচৰতে যাম বুলি কৈছিল বুলি সুধিব আৰু তেতিয়া অৰ্ণৱে পুলিচৰ ওচৰত গৈছিল কিন্তু পুলিচে 48 ঘণ্টাৰ সময় লৈছে সোনকালে উলিয়াই দিব বুলি দেৱজনীৰ আগত ক'ব আৰু দেৱজনী চিন্তাত ভাঙি পৰা দেখিবলৈ পাব আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ